ৰাজ্যত ইটোৰ পিছত সিটো হত্যা আৰু হিংসাৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰ আহি পৰিছে আন এক ভয়ংকৰ খবৰ। কাছাৰৰ ধলাইত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দেওবাৰে পুৱাৰ ভাগত মাদ্ৰাছাৰ হোষ্টেলত উদ্ধাৰ হয় এজন ছাত্ৰৰ মৃতদেহ। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰগৰাকীৰ মৃতদেহ। নিহত ছাত্ৰগৰাকীৰ নাম ৰবিজুল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। ধলাই হাৱাইথাং দাৰুছ ছালাম হাফিজিয়া মাদ্ৰাছাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জানিব পৰা মতে সোধপোছৰ বাবে ইতিমধ্যে আটক কৰিছে ৰবিজুলৰ কোঠাৰ 20 জন সহপাঠীক। কিন্তু কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। সঁচাকৈ কোন দিশে গতি কৰিছে একাংশ নৱপ্ৰজন্ম। খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, মৃত ছাত্ৰগৰাকীৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো ইমানে আছিলে। যদিহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।